উজনি অসম ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। মই এতিয়া গৈ আছোঁ বৰপথাৰ মহাবিদ্যালয়ত বৰপথাৰ মহাবিদ্যালয়ত আজি নাক প্ৰীতি আহিব, গতিকে ব'লকচোন যাওঁ কেনেকুৱা আয়োজন কৰিছে। মহাবিদ্যালয়ৰ আগত বাটটোত এয়া কিনাৰে কিনাৰে দুই কাষে ফ্লেগ মাৰি থোৱা আছে। ৱেলকাম টু বৰপথাৰ কলেজ। এয়া বৰপথাৰ কলেজৰ গেটেদি সোমাই আহিলোঁ। আকৌ এখন ভিতৰত এয়া গেট পাইছোঁ। এনেকৈ কাৰ্পেট পাৰি দিছে, বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে কলেজখন আজি। ভিতৰত যিহেতু মোবাইল এলাউড নাই, সেইকাৰণে মই পিছত ডাবিংটো দিছোঁ। এয়া ওপৰত কনফাৰেঞ্চৰ ৰুম নতুনকৈ নিৰ্মাণ কৰা হৈছে। অকণ ব'লকচোন চাওঁ। এয়া ফুল বহুত ধুনীয়াকৈ গোটেই টাব লগাই দিছে। বৰ্তমান ৰুমটো বন্ধই হৈ আছে বাৰু, খুলিলে সোমালোঁ। এয়া ব'লকচোন অকণ কফি খাই আহোঁগৈ। এয়া কফি খাব আহিলোঁ। কফি একাপ খাই লওঁ। এতিয়া সোমাই আহিলোঁ মিউজিয়ামলৈ। সকলো পাহৰি স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকে প্ৰেম বোলে নেকি? কাষতে তোমাৰ ৰম ছায়া হৈ পৰিব নিদিওঁ ভাঙি, সময়ৰ পাতত লবা লিখি মোৰে মৰম তোমাৰ বুলি তুমি যেন উপহাৰ দি। সুবাসে তোমাৰ সাৱতি যায় অনুৰাগৰ দুবাহু জোৰা। এতিয়া সোমাই আহিলোঁ কম্পিউটাৰ লেবৰেটৰীলৈ। লেবৰেটৰীত থাকোঁতে গম পালোঁ যে নাকৰ টিম আহিলে। ব'লকচোন বাহিৰলৈ যাওঁ। এনেকৈ দীঘলকৈ শাৰী কটাই লোৱা হৈছে সকলোকে। তাৰপৰা ক্লেপ বজাবলৈ দিয়া হৈছে সকলোকে, আৰু গায়নৰ দলে তেওঁলোকক আদৰি অনা হৈছে। নাকৰ প্ৰীতিটোত আদৰি আনিছে। ব'লক এতিয়া অকণমান কলেজৰ কেম্পাছটো ঘূৰোঁ। এইফালে আগলৈ হোষ্টেলটো আছে, হোষ্টেলটোকে চাব পাৰিম। এইখন নতুনকৈ এখন পাৰ্ক বনোৱা হৈছে, পুখুৰী এটাৰ পাৰতে ধুনীয়াকৈ ৰ'ব ওচৰৰ পৰা দেখাই আছোঁ, এতিয়া বুজি পাব। এই পুখুৰীটো পাৰত বহিবলৈ মেলিবলৈ বৰ ধুনীয়াকৈ হেৰি কৰি দিয়া আছে। তাৰপৰা এতিয়া ব'লকচোন হোষ্টেলৰ পৰা আহোঁগৈ। এয়া হোষ্টেল নতুনকৈ মুকলি কৰা হৈছে। এইখন খেলপথাৰখন। এতিয়া খানা খোৱাৰ ফালে যাওঁ ব'লক। এতিয়া বৰ্তমান কোনো নাই, অকণ পাছত আহিম খানা খাবলৈ। আহি গ'লোঁ। এয়া ভাত দাইল লৈ ল'লোঁ। তাৰপাছত এয়া কিবা ভাজি দি আছে, আৰু আগলৈ পনীৰ আছে, ৰ'ব চাৰ আছে লগতে। ভিডিঅ' কৰিব নোৱাৰিম আৰু চাগে। ওপৰৰ পৰা এবাৰ দেখাই দিছোঁ, ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। এতিয়া ব'লকচোন কেণ্টিনৰ পৰা আহোঁগৈ। তো এইফালেদি গ'লোঁ, কিনাৰেদি যাব লাগে। আগত আছে কেণ্টিনখন, এইখন কলেজ কেণ্টিনখন। বাঁহেৰে নিৰ্মিত বহুত ধুনীয়া কেণ্টিন। এতিয়া কিবা আনুষ্ঠানিক প্ৰগ্ৰেম হৈ আছে। বিহু বিহু লাগিছে গা
আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে যিমান মানে চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু ভালকৈ ভিডিঅ'টো মানে হেৰি কৰিব নোৱাৰিলেও ভিডিঅ' অলপকৈ ক্লিপবোৰ দিলোঁ কাৰণ মোবাইল এলাও নাই, নাকৰ দি মাৰিছে সেইকাৰণে। আৰু নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।